हेलो नमस्कार जुनमनी डिजाइनर अन्यता भिडिओले पुनरबार स्वागतम जनाइछु आशा करू आपनालोকৰ ভাল আৰু মোৰ একদম বিন্দাস আজি আকৌ এজোৰ आपनालोকৰ বাবে একদম ইউনিক আনকমন আৰু মই অনলাইনত ফাৰ্স্ট টাইম সাকে এজোৰ কাপোৰ आपनालोকৰ মাজলৈ লৈ আহিছো আপুজোৰ ভাল লাগে তেতিয়া হলে মোক অৰ্ডাৰ কৰিব পাৰিব আৰু অৰ্ডাৰ কৰিবলৈ হলে মোৰ WhatsApp নম্বৰটো তাত দিয়া থাকিব আৰু আপোনালোকে তাত গৈ মোক WhatsApp কৰিব আৰু ইয়াতে কৈ ৰাখিছো যি সকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকৰ মোৰ চেনেলটো সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোক ইমান দূৰ আগুৱাই লৈ আহিছে তাৰ বাবে বহুত বেছি ধন্যবাদ আৰু যাতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিও আপোনালোকৰ বাবে লৈ আহিব পাৰো এই কাপোৰজোৰ মেটেৰিয়েলটো হৈছে বুৱা কাপোৰ আৰু বুৱা কাপোৰত এমব্ৰয়ডাৰী কৰিছো মই আৰু বহুত বেছি ভাল লাগিলে কাপোৰজোৰ এমব্ৰয়ডাৰী কৰি আৰু নতুন এটা ডিজাইন কৰিছো সেই গতিকেও ভাল লাগিছে আৰু চেষ্টা কৰিম সদায় আপোনালোকৰ বাবে এজোৰ নতুন নতুন ডিজাইনৰ মেখেলা চাদৰ যাতে মই লৈ আহিব পাৰো মেখেলাখনত তিনিবা ফুল আহিব ডিজাইনটো আছে বেছি কালাৰ ইউজ কৰা নাই এসব মেখেলাখন আৰু ইয়াত মই অকল হোৱাইটতে ৰাখিছো মেখেলাখন বহুত ওপৰলৈকে চিলাই থোৱা থাকিব মেখেলা এতিয়া দেখাইছো আপোনালোকক ব্লাউজ পিচটো বেছি হেভি কৰা নাই দুটা ফুলে ৰাখিছো এসক সবাই দেখাই দিছো হোৱাইট আৰু ইয়েলোত আছে চাদৰখন চাব পাৰে চাদৰখনত এটো একদম ইউনিক ডিজাইন কৰিছো মই এখন এটো চাদৰৰ আঁচলটো হ'ব আৰু ইয়াত মই হোৱাইট কালাৰ দহি বাটিছো আৰু ইয়াত বৰ্ডাৰত মই এটা লেছ লগাইছো হোৱাইট কালাৰ এসক আৰু এটো কটনৰ হয় পাপা কৰি দিছো ডিজাইনটো আৰু এটো একদম ইউনিক ডিজাইন হয় মই ফাৰ্স্ট টাইম কৰিছো আপোনালোকক দেখাইছো আগতে অফলাইনত কৰিছিলো যদিও কিন্তু অনলাইনত মই এটো ডিজাইন দেখুৱা নাই আপোনালোকক আৰু মাজটো একদম প্লেন ৰাখিছো যেহেতুকে কাপোৰৰ ফুলটো বহুত বেছি হেভি হৈছে হেতু কাৰণে আৰু তেখেতৰ এজ লৈও অকমান কাপোৰজোৰ বনাবলৈ চেষ্টা কৰিছো এটো আচলটো বেলেগ কৰিছো আৰু হিটো আচলটো মই অলপ বেলেগ কৰিবলৈ চেষ্টা কৰিছো দেশটো কাটি মই এনেকৈ দিছো
কাপোৰযোৰ চাই কেনেকুৱা বোলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডৰ মাজত তেতিয়াহ'লে আজিলৈ আহোঁ অন্য এযোৰ কাপোৰত আপোনালোকক পুনৰবাৰ লগ পাম নমস্কাৰ